क'क्राझाराव बिटिआर गोरोबथानि रादाय बायदियै सा 1669 बारग' एनडिबिनि सोद्रोमाफोरनो राङारि अनसुंथाइनि चेक गथायदों। बिटिआर गोरोबथानि रादाय बायदियै बारग' एनडिबि सोद्रोमाफोरनि फिन फसंथाफिन्नायनि थाखाय थांनाय सानखालि बाक्सा जिल्लायाव सा 1105 सोद्रोमाफोरनो 4 लाख राङारि अनसुंथाइ होखांनायनि उनाव दिनैबो क'क्राझारनि बड'फा कालचारेल कमप्लेक्सआव मोनसे गेदेरथार हाबाफारि खुंफुंनायनि गेजेरजों सा 1669 सोद्रोमाफोरनो 4 लाख राङारि अनसुंथाइनि चेक बिलाइ गथायनाय जायो। दिनैनि बे हाबाफारियाव गाहाय आलासि महरै बाहागो लायो आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया। लोगोसे साबा बारग' एनडिबि सोद्रोमाफोरनो गिबि मन्थ्रि शर्माया गावनि आखाइजों राङारि अनसुंथाइखौ गथायनानै होयो। যোৱা কালি আৰু আজি আমি 2 দিনে এনডিএফবিৰ যিসকল সদস্য ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিছিল তেওঁলোকক আমি ৰিহেবিলিটেশ্যন গ্ৰাণ্ট ডিষ্ট্ৰিবিউট কৰিলোঁ। লগে লগে বড়ো চুক্তি ৰূপায়ণৰ এটা দফা সুন্দৰভাৱে আমি ৰূপায়ণ কৰাৰ বাবে আমি সক্ষম হ'লোঁ। অনাগত দিনতো বড়ো চুক্তিৰ বাকী দফাবিলাক ৰূপায়ণৰ বাবে আমাৰ চেষ্টা আমি অব্যাহত ৰাখিম। কেএলউৰ লগত আলোচনাৰ এটা প্ৰক্ৰিয়া আগবাঢ়িছে আৰু মই ভাবোঁ যে কেএলউৰ লগত শান্তি আলোচনা সম্ভৱ হ'ব আৰু এই দিশত প্ৰাৰম্ভিক কথা বতৰা হৈ আছে আৰু আলফাৰ লগতো পৰিৱেশ এটা ৰচনা কৰাৰ বাবে আমি চেষ্টা কৰি আছোঁ। নাগালেণ্ডৰ যিটো দুখজনক ঘটনা তাত দুখ প্ৰকাশ কৰি ইতিমধ্যে মই যোৱাকালিয়ে টুইট কৰিছোঁ। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি মই মোৰ সমবেদনা জনাইছোঁ আৰু ডিব্ৰুগড় মেডিকেল কলেজত 2জন ব্যক্তি ঘটনাৰ লগত আহত হৈ চিকিৎসাধীন হৈ আছে। তেওঁলোকক অসম চৰকাৰে সম্পূৰ্ণ বিনামূলীয়া আৰু সম্পূৰ্ণ চিকিৎসা দি আছে। গভৰ্ণমেণ্টৰ কথা যদি কোনোবা ষ্টেট গভৰ্ণমেণ্টে বিচাৰে যে নিজৰ ষ্টেটত আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট থাকিব নালাগে, ষ্টেট গভৰ্ণমেণ্ট কেন উইথড্ৰ, খালি চেণ্ট্ৰেলৰ লগত আলোচনা কৰি ডিপেণ্ড কৰে যে ষ্টেটৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো কেনেকুৱা। এইটো আদালতৰ লগত কথাটো আছে। চৰকাৰে আদালতত যেতিয়া কোনো এটা বিষয় ন্যায়পালিকাত থাকে আমাৰ কৰিবলগীয়া বহুত কম থাকে, কিন্তু আমিও বিচাৰোঁ যে তেখেত ওলাই আহক আৰু সেই ক্ষেত্ৰত আদালতত আমি জনাবলগীয়া যি ক'ব লাগে গোচৰ আহিলে তেওঁক সমৰ্থন কৰা তাত আমাৰ আপত্তি নাই, কিন্তু আদালতে সকলো কথা চিন্তা কৰি চাইহে সিদ্ধান্ত লয়। গতিকে আদালতৰ সিদ্ধান্তৰ ওপৰত আমি বক্তব্য ৰখাটো উচিত নহয়। अभी 4,500 कैडर को रिहेबिलेट किया गया है। सक मैं যোৱাকালি কৈছোঁ যে গ্ৰেপ্তাৰ কৰাটোতো আৰু এটা খেলা নহয়। তেখেতক মই যোৱাকালি ৰাজহুৱাভাৱে কৈছোঁ যে পৰোচিত বক্তব্য দিব নালাগে, চাই লওঁ 2-4 দিন তেওঁ কি কৰে। কেছ প্ৰায়বিলাক কেছ উইথড্ৰ হৈছে, যিখিনি উইথড্ৰ কৰিব পৰা নাই সেইখিনিও আমি উইথড্ৰ কৰিম।